চেনেল প্ৰদীপ ব্লগ। আজি আমি গৈ আছোঁ আপোনাৰ নাজিৰা ৰিভাৰ ব্ৰিজলৈ গৈ আছোঁ, ৰিজৰ্টলৈ। দেখিবলৈ পাব আপোনালোকে মোৰ ইউটিউব চেনেলত, গতিকে চাই থাকক। আহোমৰ ৰংঘৰ বৰ্তমান আমি দিশত লঙেদি যোৱা হৈছে। বৰ্তমান আমি পাইছোঁ নাজিৰা টাউন। ইয়াৰ পৰা আপোনাৰ বেছি দূৰ নাই। Continue on Doder Alley Road for 1 kilometer.
ৰাস্তাটো খুবেই বেয়া বাইক লৈ হোৱাৰ কাৰণে। বৰ্তমান পোনপ্ৰথমতে আমাৰ দিশু চিকিউৰিটি গাৰ্ডজনক আদৰিবলৈ আহিলে। ৰিজৰ্টৰ ভিতৰৰ পৰাই দিশত ৰিভাৰখন দেখি থকা হয়, নদী দিশ নদী। আমাৰ বিজিত যেতিয়া বহি আছে, কেনেকুৱা লাগিছে আহি পিনি? ভালে লাগিছে। সুইমিং পুল, গেষ্ট হাউচ, সেই দুটা বনাই কমপ্লিট হোৱা নাই এতিয়ালৈকে। ভিডিঅ'টোত দেখাবলগীয়া বৰ বিশেষ বেছি একো নাথাকিলে, চ' সেইকাৰণে ইমানখিনিয়ে দেখাই পিনি আপোনালোকক আজিলৈ সামৰণি মাৰিলোঁ। বেয়া নাপাব সকলোৱে, যিখিনি আছিলে দেখালোঁ আপোনালোকক সকলোকে। পাৰিলে নিশ্চয় এদিন যাব, ভাল লাগিব মনটো আপোনালোকৰ। ধন্যবাদ।